হেল্ল' বন্ধুসকল, আজি কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। হয় বন্ধুসকল, আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে তুমি কোৱা, কুৱেশ্যন নং 1, অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম গুৱাহাটী বিশ্ববিদ্যালয়। কুৱেশ্যন নং 2, অসমৰ মুঠ জিলা কেইখন? অসমৰ মুঠ জিলা 33খন। কুৱেশ্যন নং 3, অসমৰ বৃহত্তম জিলাখনৰ নাম কি? অসমৰ বৃহত্তম জিলাখনৰ নাম কাৰ্বি আংলং। কুৱেশ্যন নং 4, অসমৰ সৰু জিলাখনৰ নাম কি? অসমৰ সৰু জিলাখনৰ নাম হাইলাকান্দি। কুৱেশ্যন নং 5, অসমৰ জনবহুল জিলাখনৰ নাম কি? অসমৰ জনবহুল জিলাখনৰ নাম কামৰূপ। কুৱেশ্যন নং 6, অসমৰ ৰাজধানীৰ নাম কি? অসমৰ ৰাজধানীৰ নাম দিছপুৰ। কুৱেশ্যন নং 7, অসমৰ মাতৃভাষা কি? অসমৰ মাতৃভাষা অসমীয়া। কুৱেশ্যন নং 8, অসমৰ ৰাজ্যিক প্ৰতীক কি? অসমৰ ৰাজ্যিক প্ৰতীক গড়। কুৱেশ্যন নং 9, অসমৰ প্ৰধান উৎপাদিত দ্ৰব্য কি? অসমৰ প্ৰধান উৎপাদিত দ্ৰব্য চাহ আৰু কুঁহিয়াৰ। কুৱেশ্যন নং 10, অসমৰ প্ৰধান নদীখনৰ নাম কি? অসমৰ প্ৰধান নদীখনৰ নাম ব্ৰহ্মপুত্ৰ আৰু বৰাক। কুৱেশ্যন নং 11, অসমৰ লোকসভাত আসন কেইখন? অসমৰ লোকসভাত আসন 14খন। কুৱেশ্যন নং 12, অসমৰ বিধানসভাৰ আসন কেইখন? অসমৰ বিধানসভাৰ আসন 126খন। কুৱেশ্যন নং 13, অসমৰ ৰাজ্যসভাত আসন কেইখন? অসমৰ ৰাজ্যসভাত আসন 6খন। কুৱেশ্যন নং 14, অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ মুঠ মহকুমা কেইটা? অসমৰ মুঠ মহকুমা 96টা। কুৱেশ্যন নং 16, অসমৰ জাতীয় সংগীত কি? অসমৰ জাতীয় সংগীত অ মই আপোনাৰ দেশ। কুৱেশ্যন নং 17, অসমৰ জাতীয় উৎসৱ কি? অসমৰ জাতীয় উৎসৱ হৈছে বিহু। কুৱেশ্যন নং 18, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম গোপীনাথ বৰদলৈ। কুৱেশ্যন নং 19, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ নাম কি? অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ নাম হ'ল নটৰাজ থিয়েটাৰ। কুৱেশ্যন নং 20, অসমৰ জাতীয় জলচৰ প্ৰাণী কি? অসমৰ জাতীয় জলচৰ প্ৰাণীৰ নাম হ'ল শিশু। কুৱেশ্যন নং 21, অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি? অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম হ'ল কৰ্কট ক্ৰান্তি। কুৱেশ্যন নং 22, অসমৰ কোন ঠাই পক্ষীৰ আত্মহননৰ বাবে বিখ্যাত? অসমৰ জাতিংগা ঠাই পক্ষীৰ আত্মহননৰ বাবে বিখ্যাত। কুৱেশ্যন নং 23, অসমৰ সকলোতকৈ দীৰ্ঘকাল মুখ্যমন্ত্ৰীজনৰ নাম কি? অসমৰ সকলোতকৈ দীৰ্ঘকাল মুখ্যমন্ত্ৰীজনৰ নাম তৰুণ গগৈ। কুৱেশ্যন নং 24, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অসমৰ প্ৰথম ৰাজ্যপাল ছাৰ ছালেহ মহম্মদ আকবৰ হৈদৰী আছিল। কুৱেশ্যন নং 25, অসম সৰ্বশিক্ষা অভিযান মিছন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অসম সৰ্বশিক্ষা অভিযান মিছন 2001 চনত প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন নং 26, অসমৰ কোনখন জিলাত গৰমৰ পানীৰ উৎস আছে? অসমৰ গোলাঘাট জিলাত গৰমৰ পানীৰ উৎস আছে। কুৱেশ্যন নং 27, অসমৰ উপন্যাস সম্ৰাট কোন? অসমৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। কুৱেশ্যন নং 28, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অসমৰ সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নং 29, অসমৰ সাহিত্যৰথী কোন? অসমৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। লাষ্ট কুৱেশ্যন, কুৱেশ্যন নং 30, অসমৰ প্ৰথম স্থানান্তকগৰাকী কোন? অসমৰ প্ৰথম স্থানান্তকগৰাকী আনন্দৰাম বৰুৱা। হেল্ল' বন্ধুসকল, এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। হয় বন্ধুসকল, ভিডিঅ'টোত লাইক কৰিব নাপাহৰিব। থেংক ইউ অল দ্য বেষ্ট ছ' মাছ।